মহানগৰীৰ জালুকবাৰীত নিশাৰ ভাগত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 7 গৰাকীকৈ ছাত্ৰই একেলগে কৰুণ মৃত্যুক আঁকোৱালি লৈছে। নিহত আটাইকেইজন ছাত্ৰ হৈছে স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ আৰু তীব্ৰবেগী মহেন্দ্ৰা স্কৰপিঅ'ৰ প্ৰচণ্ড খুন্দা বলেৰো পিকআপ ভানত, যাৰ বাবে আচলতে পথ দুৰ্ঘটনাটোত চুচুৰময় হৈ পৰে দুয়োখন বাহন, যাৰ ফলত আচলতে 7 গৰাকীকৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ একেলগে কৰুণ মৃত্যুক আঁকোৱালি লৈছে। আৰু আমি জনাই গৈছো যিহেতু এক ভয়ংকৰ পথ দুৰ্ঘটনাই পুৱাৰ ভাগতে আচলতে শোকৰ ছাঁ পেলাইছে আৰু যিহেতু বাহনখনৰ দৃশ্য দেখি অনুমান কৰিব পাৰি আচলতে কিমান ভয়াবহ আছিলে দুৰ্ঘটনাটো। যিহেতু নিশাৰ মাজনিশা আচলতে মহানগৰী জালুকবাৰীত এই ঘটনাটো সংঘটিত হৈছিলে আৰু স্কৰপিঅ' বাহনখনত যাত্ৰা কৰি আহি থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে আচলতে খুন্দা মাৰিছিল ডিভাইডাৰত আৰু পৰৱৰ্তী সময়ত ডিভাইডাৰৰ পৰা নিলগত ৰৈ থকা বাহন এখনত দ্বিতীয়টো খুন্দা মাৰে স্কৰপিঅ' বাহনখনে, যাৰ ফলত স্কৰপিঅ'খনত থকা 7 গৰাকীকৈ যুৱকে আচলতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু যুৱক কেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ। যিহেতু এই দুৰ্ঘটনাটো যথেষ্ট ভয়াবহ আছিলে, ভয়ংকৰ আছিলে দুৰ্ঘটনাটো। মাজনিশা আচলতে সংঘটিত হৈছিলে এই ভয়ংকৰ দুৰ্ঘটনাটো। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 7 গৰাকীকৈ ছাত্ৰই কৰুণ মৃত্যুক আঁকোৱালি লৈছে এই ভয়াবহ পথ দুৰ্ঘটনাটোতেই, যি পথ দুৰ্ঘটনাই কাঢ়ি নিলে সম্ভাৱনাময় 7 গৰাকীকৈ ছাত্ৰক আৰু আটাইকেইজন ছাত্ৰৰ পৰিয়ালবৰ্গ ইতিমধ্যে গুৱাহাটীলৈ বুলি ৰাওনা হৈছে। আটাইৰে ঘৰত এতিয়া শোকাকুল পৰিৱেশ, চুবুৰীত আচলতে শোকাকুল পৰিৱেশ, কিয়নো সম্ভাৱনাময় 7 যুৱকৰ এনেদৰে অকাল মৃত্যুত কোনেও সহজভাৱে ল'ব পৰা নাই আৰু পিতৃ মাতৃ ইতিমধ্যে ৰাওনা হৈছে গুৱাহাটীলৈ বুলি। আৰু যিহেতু আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে, আৰক্ষীৰ তদন্তৰ পিছতহে আচলতে জানিব পৰা যাব কিহৰ বাবে কেনেদৰে আচলতে এই দুৰ্ঘটনাটো সংঘটিত হ'ল।